নমস্কাৰ ষ্টুডিঅ'ত মই ময়ূৰী মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিন্তু বকুৰ যি শিশু হত্যাকাৰী অৱশেষত আৰক্ষীয়ে অভিযান চলাই সেই শিশু হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হৈছে যেটো 6 বছৰীয়া শিশুক নিখংখভাৱে হত্যা কৰিছিল এগৰাকী লোকে আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে সেই লোকজন এই মুহূৰ্তত খবৰ জনাইছো বকুৰ যে নিখংখ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল 6 বছৰীয়া শিশুক হত্যা কৰিছিল দীপাংকৰ দাসে ইতিমধ্যে দীপাংকৰ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে শহুৰেকৰ ঘৰত আত্মগোপন কৰিছিল হত্যাকাৰী দীপাংকৰ দাসে আৰু হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী ডিজেন বৰুকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দুজনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু অভিযান চলাইছিল আৰক্ষীয়ে অভিযানতে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে কিন্তু 6 বছৰীয়া শিশুটিক হত্যা কৰা বুলি ইতিমধ্যে স্বীকাৰোক্তি প্ৰদান কৰিছে দুৰ্ভগীয়া কন্যা শিশুটিৰ ঘৰৰ পৰা গৰু চুৰি কৰিছিল দীপাংকৰ দাসে গৰু চুৰ বুলি কোৱাৰ বাবে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গৰু চুৰ বুলি কোৱাৰ পাছতেই 6 বছৰীয়া শিশুক নিখংখভাৱে হত্যা কৰিছে মৰিয়াই হত্যা কৰিছিল শিশুটিক ইতিমধ্যে আৰক্ষীৰ সন্মুখত দীপাংকৰ দাসে স্বীকাৰ কৰিছে এক ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে ঘটনা সন্দৰ্ভত আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত আছে এই ঘটনাৰ লগত আৰু লোক জড়িত আছে নেকি এই সন্দৰ্ভত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে 20 ছেপ্টেম্বৰত শিশুটিক হত্যা কৰি খেৰ জাপি জ্বলাই দিছিল ইতিমধ্যে সেই কথা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে দীপাংকৰ দাসে 90% দগ্ধ অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিছিল স্থানীয় লোকসকলে এটা কুৱাত পৰি থকা অৱস্থাত আৰু স্থানীয় লোকে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি বুজ লৈ তদন্ত আৰম্ভ কৰিছিল অনুসন্ধান আৰম্ভ কৰিছিল আৰু আৰক্ষীৰ অনুসন্ধানত এইগৰাকী দীপাংকৰ দাস জালত পৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু সমগ্ৰ ঘটনা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰাৰ খবৰ লাভ কৰা হৈছে আৰু লগতে প্ৰত্যক্ষদৰ্শী এগৰাকীকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জানিব পৰা মতে এগৰাকী দীপাংকৰ দাসে হত্যা কৰাৰ পাছত 6 বছৰীয়া শিশুক নিখংখভাৱে হত্যা কৰাৰ পাছত শহুৰেকৰ ঘৰত আত্মগোপন কৰিছিল আৰু আৰক্ষীয়ে অনুসন্ধান চলাই ইতিমধ্যে দীপাংকৰ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কামৰূপৰ বকুত আৰু 6 বছৰীয়া শিশুক ইতিমধ্যে হত্যা কৰা বুলি স্বীকাৰ কৰিছে 20 ছেপ্টেম্বৰত শিশুটিক হত্যা কৰি খেৰ জাপি জ্বলাই দিছিল 90% দগ্ধ অৱস্থাত স্থানীয় লোকে পাহাৰৰ কাষৰ এটি কুৱাৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছিল আৰু তাৰ পাছতে শহুৰেকৰ ঘৰত আত্মগোপন কৰিছিল এইগৰাকী দীপাংকৰ দাসে গৰু চুৰ কৰা বুলি দীপাংকৰ দাসক অভিযোগ দিয়া বাবে দীপাংকৰ দাসে ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে আৰু ভয়ংকৰ ঘটনা সংঘটিত হৈছে 6 বছৰীয়া শিশুক খেৰ জাপি জ্বলাই দিছিল এক নিখংখ হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰিছিল এইগৰাকী দীপাংকৰ দাসে ইতিমধ্যে আৰক্ষীৰ সন্মুখত সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে মৰিয়াই শিশুটিক হত্যা কৰা বুলি স্বীকাৰ কৰিছে এইগৰাকী দীপাংকৰ দাসে খুব মাৰি কিন্তু মৰি গৈছে চুৰ বুলি কৈ আছিলে মই মৰি গৈছে চুৰ বুলি কোৱাতে মাছ নাই বাৰী দি খুব মাৰি দিওঁতে মাথাত লাগি গ'ল তাৰপিছত কি হৈছে কৈ দিলোঁ গাৰতে জ্বলাই দিছা জুইলৈকে দিছা গন্ধ উঠি আছে জ্বলাই দিছা মানে এই গছৰ তলত অলপমান ভিৰে আছিলোঁ তেখেতে পাছত মানে কি কৰিছে এই চুলিটো মানে ক'ৰবাত মই ঘৰত দিছোঁ আপুনি মাৰা দেখিছে মই মাৰাটো দেখা নাই মুঠতে একেলগে আছিলোঁ মই যোৱাৰ পিছত মুঠতে কি কৰিছে